সমগ্ৰ বিশ্বৰ বাবে এক উদাহৰণ হৈ পৰা এখন গাঁও। নমস্কাৰ, ৰেড জোন নিউজলৈ মই স্বস্তিকা আপোনালোকক স্বাগতম জনাইছোঁ। যিখন গাঁৱে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে, যিখন গাঁৱে অসমৰ আটাইতকৈ পৰিষ্কাৰ গাঁও হিচাপে স্বীকৃতি লাভ কৰিছে। কিন্তু ক'ত আছে সেই গাঁওখন? চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন। অসমৰ ভিতৰতে নিকা আৰু এখন স্বচ্ছ গাঁও। গাঁওখন হৈছে গোৱালপাৰা জিলাত অৱস্থিত ৰঞ্চাপাৰা। যিখন গাঁৱে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰত স্থাপন কৰিছে এক উদাহৰণ। এয়াই ৰঞ্চাপাৰা গাঁও। ঘৰে ঘৰে ফুলৰ বাগিচা, বাটৰ কাষে কাষে ডাষ্টবিন। সমগ্ৰ গাঁওখনেই স্বচ্ছ আৰু নিকা। গাঁওখনৰ এনে শুৱনি পৰিৱেশে আকৰ্ষণ কৰিছে পৰ্যটককো। উল্লেখ্য যে যোৱা 20 বছৰ ধৰি গাঁওবাসীয়ে চলাই আহিছে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভিযান। আনহাতে ৰঞ্চাপাৰা গাঁৱৰ নিয়ম অনুসৰি পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভিযানত অংশগ্ৰহণ নকৰিলে ভৰিব লাগে জৰিমনা। গাঁওখনত পুৰুষৰ বাবে 30 টকা আৰু মহিলাৰ বাবে 20 টকাৰ সামান্য জৰিমনা আৰোপ কৰা হৈছে। ৰঞ্চাপাৰা গাঁওখনত মাত্ৰ 92টা ঘৰ আছে। গাঁওখনত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভিযান সপ্তাহটোত দুবাৰকৈ পৰিচালনা কৰা হয়। 2016 আৰু 17 বৰ্ষত ৰাজ্য চৰকাৰৰ দ্বাৰা ৰঞ্চাপাৰা গাঁওখনক অসমৰ আটাইতকৈ পৰিষ্কাৰ গাঁও হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল। গাঁওখনৰ বাসিন্দাসকলৰ জীৱনশৈলীও অতি সহজ সৰল। গাঁওখন পৰিষ্কাৰ কৰি ৰখাটো গাঁওবাসীৰ দৈনন্দিন জীৱনৰ এক অংশ হৈ পৰিছে। মুঠৰ ওপৰত গোৱালপাৰা জিলাস্থিত এই ৰঞ্চাপাৰা গাঁওখনে কেৱল পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰতে নহয়, প্ৰাকৃতিক সৌন্দৰ্যৰ ক্ষেত্ৰতো সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, ৰেড জোন।